সকলোকে নমস্কাৰ বন্ধু বান্ধৱীসকল। আশা কৰিছোঁ ভগৱানৰ কৃপাত সকলোৱে কুশলে আছে আৰু মই ভালে আছোঁ। আৰু আজি হৈছে 14 আগষ্ট আৰু মোৰ যিহেতু ঘৰুৱা কাম কাজ খোৱা লোৱা সকলোবিলাক হৈ গ'ল আৰু এতিয়া মই যাবলৈ সাজু হৈছোঁ আমাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ। আৰু আজি আমাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। ভাবিছোঁ অলপমান ভিডিঅ' কৰি যাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈও আগবঢ়াই দিম। আপোনালোক সকলোৱে চাব আৰু মৰম দিব বুলিও আশা কৰিছোঁ। লগতে যিহেতু আজি 14 আগষ্ট আৰু আমাৰ 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আমাৰ ভাৰতবাসীয়ে আগবাঢ়িছে আৰু এই পাঠক্ষণত সমগ্ৰ ভাৰতবাসীলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে এনেদৰে সদায় কুশলে থাকে তাকে কামনা কৰিছোঁ আৰু যিসকলৰ অশেষ কষ্ট অশেষ ত্যাগৰ বলত আমাৰ ভাৰতবৰ্ষখনে আজি স্বাধীনতা দিৱসৰ মুখ দেখিলে তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্কুলবিলাকৰ ফালৰ পৰাও পৰামৰ্শ আহিছিল যে ছাত্ৰ ছাত্ৰীসকলে তিৰংগা পতাকা লৈ এনেদৰে ফটো উঠাই দিব লাগে। সেয়েহে সৰু ভণ্টি আৰু বেটাইও ফটো উঠালে। লগতে মইতো ইয়াত পাকৈতে আৰু ফটো উঠাইও ভাল পাওঁ, লগতে ভিডিঅ' কৰিও ভাল পাওঁ। আপোনালোকৰ মাজলৈ ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আহিছোঁ। আপোনালোকে সকলো ইতিমধ্যে চিনি পাইছেই। আৰু এয়া পতাকা এখন দুৱাৰমুখতে উৰুৱাই দিছোঁ। খুব ভাল লাগিছে, মনটো একদম কিবা এটা ভাল লাগি গৈছে। আৰু এয়া চাওকচোন, মই যাবলৈ এতিয়া সাজু হ'লোঁ। আজি বেটীৰ লগত নাযাওঁ, তাই কলেজলৈ গৈছে। এয়া জান ভাইটিৰ লগতে ওলাই আহিছোঁ আৰু বেছি সময় নাই পামগৈ। এয়া চাওকচোন পালোহি। এয়া আমাৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ। সকলোবিলাক কেডাৰ আহিছে আৰু যিবিলাক অপেক্ষিত ব্যক্তি আছিল সকলোবিলাকেই আহিছে, আহিবলগীয়াসকল। আৰু এয়া আমাৰ কাৰ্যালয়ৰ সন্মুখভাগতে আছে। এয়া চাওকচোন খুব সুন্দৰকৈ তিৰংগা কেনভাছ আৰু ইয়াতে উপস্থিত আছে আমাৰ এয়া BDO ছাৰ, লগতে আমাৰ BPM ছাৰ। সকলোৱে আমাৰ দেশখনৰ হৈ একোটা মহান বাক্য লিখি লগতে ছিগনেচাৰো কৰিছে। ময়ো কৰিলোঁ দেই, মোৰ বহুত ভাল লাগে এনেকুৱা। মই কি বুলি লিখিলোঁ, এইয়া চাওক বন্দে মাতৰম, তাৰ তলতে আছে মোৰ ছিগনেচাৰটো। সঁচাই ভাল লাগিছে, একদম এক্সাইটেড। আৰু এতিয়া বিশেষ এটা অনুষ্ঠান আয়োজিত হ'ব। আমি সকলো কেডাৰ একত্ৰিত হৈ ৰেলীত অংশগ্ৰহণ কৰিম তিৰংগা পতাকা লৈ। আৰু তাতে দি অসম চৰকাৰে প্ৰদান কৰা এইবিলাক ৰঙা ৰঙা স্কুটি লৈ। দেখিছেনে খুব সুন্দৰ এটা পৰিৱেশ। আমি সাজু হ'লোৱেই আৰু এয়া আৰম্ভ হ'লেই আমাৰ যাত্ৰা। কিমানজনৰ কষ্ট ত্যাগ, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ মাতৃৰ সেৱা আগবঢ়াই থৈ গ'ল আৰু স্বাধীনতাৰ এনে মুখ দেখুৱাই থৈ গ'ল। সঁচাকৈ ভাবিলেই আচৰিত লাগে। হে শ্বহীদ প্ৰণামো তোমাক। ইতিমধ্যে আমাৰ ৰেলীৰ কাম সম্পূৰ্ণ হৈছে আৰু আমি উন্নয়ন খণ্ডমুখী এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু বহুত ৰ'দ আৰু বহুত দীঘলীয়া সময় আমি অতিক্ৰম কৰিব লগা নহ'ল। অনুষ্ঠানটো খুব সুন্দৰকৈ আৰু কম সময়ৰ ভিতৰতে আমি সমাপন কৰিলোঁ। ভালে ভালে পালোহি ন? হাঁহিছা যে। আজিৰ অনুষ্ঠানটো খুব সুন্দৰ এটা অনুষ্ঠান। ইয়াতে BDO ছাৰ, BPM ছাৰ আৰু BC ছাৰসকলে খুব সুন্দৰকৈ উদ্যোগ ল'লে আৰু আমাৰ সখীসকলেও একদম ধুনীয়াকৈ ফটো মাৰিলে, ভিডিঅ' কৰিলে আৰু আমিও এই অনুষ্ঠানটো সফল সমাপ্তি ঘটাই ঘৰমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে। বাই বাই।